শুভ ৰাতিপুৱা সকলোলৈকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজি মাঘৰ বিহুৰ সংক্ৰান্তি যিহেতু এয়া আমাৰ মেজিৰ জুই, অকণমান পিছতেই মেজিৰ জুই জ্বলিব আৰু আমি এই মাঘৰ বিহু আজি এই পুৱাতেই আমি পৌৰাণিক পৰম্পৰা অনুসৰি আমি আগবাঢ়িছোঁ। আমি এই নীতি নিয়ম পালন কৰিবলৈ, মেজি জ্বলাবলৈ। এয়া চাওকচোন, আজি জ্যেষ্ঠসকলক কনিষ্ঠসকলে প্ৰণাম জনাইছে আৰু কনিষ্ঠসকলক জ্যেষ্ঠসকলে মৰম চেনেহ আন্তৰিকতা আগবঢ়াইছে। এয়া চাওকচোন, আমি সকলোখিনি ইয়াতে একেলগে গোট খাই আমি ভোগালীৰ ভোগেৰে আমি আনন্দ উপভোগ কৰিবলৈ সকলো সমূহ আমি আগবাঢ়ি আহিছোঁ। আঁতৰত আছোঁ যদিও মোৰ ফালৰ পৰা নিজৰ গাঁওখনত থাকিব পৰা নাই যদিও, চহৰত বসবাস কৰি আছোঁ যদিও জ্যেষ্ঠসকললৈ মই প্ৰণাম জনাইছোঁ আৰু কনিষ্ঠসকললৈ মই মৰম ও আন্তৰিকতা জ্ঞাপন কৰিছোঁ। এয়া আমি এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ মেজিৰ জুই জ্বলাবলৈ। তাৰ আগতে আপোনালোকক দেখাব বিচাৰিছোঁ ভোগালীৰ আমি এয়া সম্ভাৰখিনি, এয়া খাদ্যৰ সম্ভাৰখিনি অকণমান দেখুৱাই দিয়ক বাইদেউ। ইমান এয়া চাওকচোন, আমি ভোগালীৰ ইমান ধুনীয়াকৈ আমি ভোগালীৰ এয়া খাদ্যসমূহ আমি ইয়াত প্ৰস্তুত কৰি এয়া চাওকচোন, আমি খাদ্য কিমানখিনি আমাৰ ইয়াত প্ৰস্তুত কৰি ৰখা হৈছে। সকলোৰে আনন্দ ফূৰ্তিৰে এসাঁজ খাবলৈ সকলো আগবাঢ়ি আহিছে। আমি এইদৰে এয়া মেজি ঘৰত এয়া চাকি ধূপ দি এয়া চাওক, বিভিন্ন ধৰণৰ খাদ্য আছে, বিভিন্ন ধৰণৰ খাদ্য আছে। এয়া আছে চাওক, পিঠা পনা বিভিন্ন ধৰণৰ। এতিয়া চাওক, এয়া আইগৰাকীয়ে মেজিৰ কাষত চাকি বন্তি জ্বলাবলৈ আগবাঢ়িছে। এয়া চাকি বন্তি জ্বলাই মেজিৰ জুই জ্বলাব। এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, সকলোৰে সুস্বাস্থ্য কামনা কৰিব, সকলো যাতে সুস্বাস্থ্য হৈ থাকে, যাতে প্ৰতি বছৰে আমি এনেদৰে পৌৰাণিক নীতি নিয়মেৰে আমি বিহুকেইটা উদযাপন কৰিব পাৰোঁ। সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক, শৰীৰৰ প্ৰতি সকলোৰে যত্ন ল'ব। স্বাস্থ্য ভালে থাকিলেই সকলো ভাল, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, খোৱা বোৱাত অকণমান চকু ৰাখিব। যিহেতু স্বাস্থ্যটো থাকিলে আমি সকলো নীতি নিয়ম পালন কৰি গৈ থাকিব পাৰিম। এয়া আমি মেজিৰ জুই জ্বলাবলৈ আমি আৰম্ভ কৰিছোঁ। এয়া মেজিৰ জুয়ে যেনেকৈ গোটেইখন পোহৰ কৰি তোলে, আমাৰো সকলোকে পোহৰ কৰি তুলিব। সকলোৱে মেজিৰ জুইত এয়া পোহৰ কৰি তুলিব। এতিয়া মেজিৰ জুই জ্বলিব। এয়া সকলোৱে ফটো উঠাটো ব্যস্ত হৈ আছে, আনন্দ ফূৰ্তি কৰি আছে। সদৌ শেষত এয়া মেজিৰ জুই জ্বলিব আৰু সকলোলৈকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ এই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। এয়া একপি ফটো উঠিছোঁ, এয়া ফটো উঠাই আছে। ধন্যবাদ, সকলোলৈকে আন্তৰিক ধন্যবাদ জনাই মই সামৰণি মাৰিছোঁ ভিডিঅ'।